নমস্কাৰ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ আগৰ ভিডিঅ'বোৰ মোৰ ইমানকৈ মৰম দিয়াৰ বাবে বহুত বেছি ধন্যবাদ আৰু আকৌ আজি মই দুজোৰা মিচিং জোৰা দেখাব বিচাৰিছোঁ যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব লগতে ছাবস্ক্ৰাইব কৰি ৰাখিব চাওক ইমান ধুনীয়া কালাৰ এইযোৰ হৈছে সেমি নুনি এইটো ভাটৌ ৰং হয় যিহেতুকে নতুনকৈ এইটো ষ্টাইলটো ওলোৱা হৈছে ইয়াত মানে যিটো আগৰ বুটা বসা ষ্টাইলটো এইটো এতিয়া গছৰ দৰে দি দিছে এয়া চাওক এইডোখৰ প্ৰথমতে কাকৰি এটা দিছে আকৌ এইটো মিচিং ষ্টাইলত বৈ দিছে তাৰ পাছত এজোপা এজোপাকৈ ইয়া গছ বনাই দিছে ইয়াত এইটো গোল্ডেন কালাৰ আৰু ব্লেক কালাৰে দিয়া হৈছে কাপোৰযোৰ ইমান ধুনীয়াকৈ উজলি উঠিছে গতিকে মই মেলি দেখাওঁ কাপোৰযোৰ এয়া চাওক চাদৰখন যথেষ্ট আহল বহল দীঘল হয় ইয়া মানে সকলো কিছুমান জোৰা অকমান বেছি শকত ডাঙৰ মানুহ হ'লে নহয়গে গতিকে এইযোৰ তেনেকুৱা অকমান ওখ ডাঙৰ মানুহৰ কাৰণে বনোৱা হৈছে এয়া চাওক আপোনালোকে স্ক্ৰীনশ্বট মাৰি ৰাখক যদিহে ইয়াৰ দামটো জানিব বিচাৰে তেতিয়াহ'লে মোক কমেণ্ট কৰিব মাজতো তেনেধৰণে দিয়া হৈছে গছবিলাক এই ৰংটো ইমানেই ধুনীয়া দেখিছে নহয় যিসকলে ৰংচঙীয়া পিন্ধি বেয়া পায় তেওঁলোকে এনেকুৱা কালাৰবোৰ ল'ব পাৰে এখন মেখেলাখনো একেই ষ্টাইলতে আছে এয়া আপোনালোকে স্ক্ৰীনশ্বট মাৰি ৰাখক মেখেলাখনো আহল বহল দীঘলী হয় কিমান মিহি চকচোন আৰু এইবিলাক সকলোবোৰ মাটিশালত বোৱা হয় সেমি নুনিৰ জোৰা এয়া চাওক কিমান মিহিকৈ বৈছে এয়া চাওক এই কালাৰটো আপোনালোকৰ কেনেকুৱা লাগে জনাবচোন মোৰ কিন্তু খুব বেছি ভাল লাগে এয়া চাওক এইটো ব্লাউজৰ পিচটো আৰু এইকেইটা হৈছে পটিকেইটাও খুব ধুনীয়াকৈ মানে ষ্টাইলত দিয়া আছে ইয়াৰ কাষৰিটো এটা চাইডে দিয়া আছে আৰু এইটো পাহাৰ ষ্টাইলত বনোৱা হৈছে এইকেইটা চাওক নেক্সট আৰু এযোৰ কাপোৰ দেখাওঁ এইযোৰ আচলতে পিংক কালাৰ হয় ডাৰ্ক পিংক কালাৰ এয়া চাওক গোলাপ ফুলৰ ডিজাইনত যিবিলাক মানে মিচিং জোৰ আনিছোঁ সেইবোৰ সকলো এইডোখৰে মিচিং ষ্টাইলত পাব আপোনালোকে ওপৰৰখিনি ইজোপা যিহেতুকে গছ আছিলে এয়া গোলাপ ফুলৰ ষ্টাইলত দিয়া হৈছে এনেকৈ মই মেলি দেখাইছোঁ কাপোৰযোৰ এখন চাদৰখন ইমান ধুনীয়া কালাৰটো চাওকচোন এইটো আঁচলটো হ'ব চব কিমান ধুনীয়া লাগিছে নতুন ডিজাইনৰ এইটো আঁচলটো আপোনালোকে এইটো স্ক্ৰীনশ্বট মাৰি ৰাখক আৰু মোক ইনষ্টাগ্ৰামত ফ'ল' কৰিব পাৰে লগতে তাতো মেছেজ কৰি ইয়াৰ দামটো আপোনালোকে জানিব এয়া চাওক আৰু মেখেলাখন মই দেখাইছোঁ এই ডিজাইনটো কিন্তু খুব ভাল লাগিছে আপোনালোকৰ কেনেকুৱা লাগিছে জনাবচোন কমেণ্টত এয়া যদিহে ভাল লাগিছে লাইক এটা কৰি দিব এইটো চাওক এইখন মেখেলাখন কাপোৰ আচলতে এনেকৈ দেখিলে কেনেকুৱা লাগে নাজানো কিন্তু যেতিয়া চিলাই মেলি পিন্ধা হয় তেতিয়া কাপোৰবোৰ খুব দেখিবলৈ ধুনীয়া লাগে এখন মেখেলাখন আপোনালোকে স্ক্ৰীনশ্বট মাৰি ৰাখক এখন মেখেলাখন দেখিছে কিমান ধুনীয়া ৰংকেইটাই কাপোৰযোৰ আৰু উজ্জ্বল কৰি ৰাখিছে লগতে দেখাওঁ এইটো ব্লাউজৰ পিচটো এইটো যথেষ্ট ডাঙৰ মোৰ ওচৰত থকা কাপোৰবিলাকৰ আচলতে ব্লাউজৰ পিচটো ডাঙৰকৈ ৰখা হৈছে যিহেতুকে সকলোৱে আজিকালি হাতটো দীঘলকৈ চিলায় সেইকাৰণে কাপোৰটো অলপ বেছিকৈ দিয়া হয় এইকেইটা পটিকেইটা ইয়াততো 7টা পটি দিয়া আছে এক্সট্ৰা এটা ব্লাউজৰ কাৰণে দিয়া আছে এইকেইটা আজিলৈ ভিডিঅ'টো ইমানতে সামৰোঁ যদিহে মোৰ কাপোৰ কেইযোৰ ভাল লাগিলে বা মোৰ চেনেল